মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুটিউব পিংকু ৰাজবংশী ইউটিউব চেনেললৈ স্বাগতম। আমি আলোচনা কৰি আছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ নামৰ পাঠটি। আজিৰ ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম এই পাঠটিৰ অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ শীৰ্ষক আলোচ্য বিষয়টি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহোঁ আলোচনাৰ মাজলৈ। 1857 চন ভাৰত বুৰঞ্জীত এক উল্লেখযোগ্য বছৰ। ব্ৰিটিছে ভাৰত শাসন কৰাৰ 100 বছৰৰ পাছত ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই এই বছৰতেই বিদ্ৰোহ ঘোষণা কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। এই বিদ্ৰোহৰ সমৰ্থন আগবঢ়াইছিল বিভিন্ন সময়ত ব্ৰিটিছৰ হাতত ৰাজ্য হেৰুৱাবলগীয়া হোৱা শাসকসকলে। তেওঁলোকৰ ভিতৰত মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ, কানপুৰৰ নানা চাহেব, মাৰাঠা নেতা তান্তিয়া টোপে, ঝান্সীৰ ৰাণী লক্ষ্মীবাই আদি। আৰু অসমত এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল মণিৰাম দেৱানে। ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোৱেই ব্ৰিটিছে কেনেদৰে অসম দখল কৰিছিল। 1826 চনত ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ব্ৰিটিছৰ দখললৈ যোৱাৰ পাছত 1857 চনলৈ অসমত ব্ৰিটিছৰ বিৰুদ্ধে তিনিটাকৈ বিদ্ৰোহ সংঘটিত হৈছিল। এই তিনিওটা বিদ্ৰোহ দমন কৰাৰ পাছতো কিন্তু একাংশ লোকৰ মনত দেশমাতৃৰ মুক্তি স্পৃহা থাকি গৈছিল। 1828 চনৰ পৰা 1830 চনলৈ সংঘটিত হোৱা তিনিটা বিদ্ৰোহৰ প্ৰায় 27 বছৰৰ পিছত পুনৰ অসমৰ স্বাধীনতাৰ বাবে 1857 চনত সংঘটিত হোৱা ভাৰতীয় চিপাহী বিদ্ৰোহৰ অংশস্বৰূপে অসমতো চতুৰ্থ বিদ্ৰোহৰ সূচনা হৈছিল। বিদ্ৰোহৰ কাৰণসমূহ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোৱেই, তথাপিতো চমুকৈ কৈ দিছোঁ। প্ৰথম কাৰণ আছিল ইংৰাজে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ বা অন্যান্য কৰ কাটলৰ বাবে সূচনা কৰা মুদ্ৰা অৰ্থনীতি। দ্বিতীয় কাৰণ, নতুন প্ৰশাসন ব্যৱস্থাত আহোম সামন্তীয় শ্ৰেণীটোক জড়িত নকৰি বঙালী লোকসকলক নিয়োগ কৰা। ৰাজহ বিভাগতো পূৰ্বৰ ফুকন, বৰুৱা, ৰাজখোৱা আদিক মৌজাদাৰৰ দায়িত্ব নিদি বঙালী মাৰোৱাৰী লোকক মৌজাদাৰৰ দায়িত্ব দিয়া। 3 নম্বৰ কাৰণ, দাস প্ৰথাৰ নিষিদ্ধকৰণ। এইসমূহ কাৰণৰ বাবেই 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল। দেখা যায় যে 1857 চনৰ বিদ্ৰোহৰ আগৰ প্ৰায় 30 বছৰীয়া কোম্পানীৰ শাসনে অসমৰ জনসাধাৰণৰ কোনো অংশকে সন্তুষ্ট কৰিব পৰা নাছিল। ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথম তিনিটা বিদ্ৰোহ কেৱল আহোম অভিজাত তথা ডা-ডাঙৰীয়াসকলৰ মাজতেই সীমাবদ্ধ আছিল যদিও 1857 চনৰ এই বিদ্ৰোহত কিন্তু সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল। 1857 চনৰ বিদ্ৰোহে অসমৰ অভিজাতীয় শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল। সেয়েহে তেওঁলোকে অসমৰ পৰা ব্ৰিটিছক খেদি পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা বা মণিৰাম দেৱান। 1857 চনৰ 10 মে তাৰিখে যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল, সেই সময়ত মণিৰাম দেৱান উপস্থিত আছিল কলিকতাত। ব্ৰিটিছ চৰকাৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক লগ কৰি কন্দৰ্পেশ্বৰ সিংহক শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ আবেদন লৈ কলিকতালৈ গৈছিল। কিন্তু মণিৰাম দেৱানৰ এই উদ্দেশ্য সফল হোৱা নাছিল। গতিকে কলিকতাত বাহৰ পাতি থাকোঁতেই মিৰাটত সংঘটিত হোৱা বিদ্ৰোহৰ সম্ভেদ পাই আবেদন-নিবেদনৰ ৰাজনীতি বাদ দি মণিৰাম দেৱানে বিদ্ৰোহৰ জৰিয়তে ইংৰাজক খেদাৰ পৰিকল্পনা কৰিছিল। এই ক্ষেত্ৰত তেওঁক সহযোগ কৰিছিল কলিকতাৰ মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰে। কলিকতাৰ পৰাই তেওঁ আহোম ডা-ডাঙৰীয়া তথা অসমৰ অভিজাত লোকসকললৈ বিদ্ৰোহৰ বাবে সাজু হ'বলৈ পত্ৰযোগে আহ্বান জনাইছিল। মণিৰাম দেৱানৰ এই আহ্বানৰ প্ৰতি বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি লোকসকলে সঁহাৰি জনাইছিল। পিয়লি বৰুৱা আৰু নিৰ্মল হাজাৰীয়ে কন্দৰ্পেশ্বৰ সিংহৰ পৰামৰ্শমৰ্মে
গোলাঘাটত থকা চিপাহীসকলৰ সৈতে আলোচনা কৰি বিদ্ৰোহৰ বাবে আঁচনি আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছিল। তেওঁলোকে থিৰাং কৰিছিল যে মণিৰাম দেৱান কলিকতাৰ পৰা আহি পোৱাৰ লগে লগেই অক্টোবৰ মাহত বিদ্ৰোহৰ আৰম্ভ কৰিব। অসমৰ য'ত যি ইংৰাজ বিষয়া আৰু লোক থাকিব সকলোকে কাটি মাৰি খাস্তাং কৰিব আৰু কন্দৰ্পেশ্বৰ সিংহক অসমৰ ৰজাৰূপে সিংহাসনত বহুৱাব। বিদ্ৰোহী নেতাসকলৰ এই প্ৰস্তুতিৰ সম্ভেদ ইংৰাজ চৰকাৰে 1857 চনৰ আগষ্ট মাহৰ মাজভাগতে পাইছিল। সেয়ে বিদ্ৰোহীসকলক দমন কৰিবলৈ ইংৰাজ চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। কমিছনাৰ জেনকিন্সে আগষ্ট মাহৰ শেষৰ পিনে সমাগত বিদ্ৰোহ যাতে দমন কৰিব পাৰে তাৰ বাবে এদল প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যবাহিনী পঠাবলৈ চৰকাৰক অনুৰোধ কৰিছিল। এই অনুৰোধৰ পৰিপ্ৰেক্ষিতত কোম্পানীৰ চৰকাৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষই 1857 চনৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতে ইউৰোপীয় সৈন্যৰে গঠিত এটি সামৰিক বাহিনী অসমলৈ পঠাই দিছিল। 1857 চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত কেপ্টেইন হলৰয়ডে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠিওৱা ভালেমান চিঠিপত্ৰ হস্তগত কৰিছিল। কেপ্টেইন হলৰয়ডে কেপ্টেইন লাউথাৰৰ সৈতে 1857 চনৰ 7 ছেপ্টেম্বৰত কন্দৰ্পেশ্বৰ সিংহক আটক কৰিছিল। কন্দৰ্পেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই কলিকতাৰ মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰা হৈছিল। বিদ্ৰোহৰ সৈতে জড়িত থকা আন নেতাসকলকো একে সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল। মণিৰাম দেৱানক আলিপুৰ জেইলত 2.5 মাহ ৰখা হৈছিল আৰু পাছত যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল। কেপ্টেইন হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত ফাঁচি দি হত্যা কৰিছিল। মধু মল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। যিসকল চিপাহীয়ে এই বিদ্ৰোহত অংশ লৈছিল তেওঁলোককো শাস্তি প্ৰদান কৰা হৈছিল। আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহ যিহেতু নাবালক আছিল তেওঁক বৰ্ধমানত থকা বিশেষ জেইলত 1860 চনৰ ডিচেম্বৰ মাহলৈকে ৰাখি পাছত গুৱাহাটীত থাকিবলৈ অনুমতি দিছিল। তেওঁক 1863 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ 500 টকাৰ এক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল। এইদৰেই অসমত ব্ৰিটিছক খেদি আহোম ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে 1857 চনত মণিৰাম দেৱানৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ অন্ত পৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ আলোচনা ইমানখিনি। ধন্যবাদ।